ৰেড ক্ৰছ নাৰ্ছিং প্ৰশিক্ষণৰ বাবে আবেদন আহ্বান। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি গুৱাহাটী জিলা শাখাৰ পৰিচালিত ৰেড ক্ৰছ নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰত ANM প্ৰশিক্ষণৰ 2021-2022 বৰ্ষৰ বাবে তলত দিয়া আবেদন পত্ৰৰ জৰিয়তে ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। ডাকযোগে পঠিওৱা প্ৰপত্ৰৰ লগত 300 টকাৰ বেংকত জমা দিয়া বা গুগল পে' ৰচিদ কাটি দিব লাগিব। নতুবা প্ৰাৰ্থীয়ে গুৱাহাটী চানমাৰীত অৱস্থিত ৰেড ক্ৰছ হস্পিটেলৰ পৰাও নগদ 300 টকা জমা দি প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰাৰ্থীৰ নিম্নতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত কমেও 45% নম্বৰ পাই উত্তীৰ্ণ আৰু বয়স 2021 চনৰ 31 ডিচেম্বৰ তাৰিখে 17 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদন পত্ৰ জমা দিয়া শেষ তাৰিখ 28 আগষ্ট 2021। প্ৰাৰ্থীসকলক মেধা আৰু স্বাস্থ্য পৰীক্ষাৰ ভিত্তিত নিৰ্বাচিত কৰা হ'ব। বেংক ডিটেইলছ দিয়া আছে। একাউণ্ট হোল্ডাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি, গুৱাহাটী ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ, বেংক ষ্টেট বেংক অফ ইণ্ডিয়া, ব্ৰাঞ্চ শিলপুখুৰী, গুৱাহাটী 781003, SBI একাউণ্ট নম্বৰ 10104837731 আৰু IFSC কোড হৈছে SBIN 0005606। কবিতা শইকীয়া, অধ্যক্ষ, ৰেড ক্ৰছ নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ, ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি গুৱাহাটী জিলা শাখা, চানমাৰী, গুৱাহাটী 3। ফোন নম্বৰ 7576936837। ইয়াতে এপ্লিকেশ্যন ফৰ্মখন আৰ্হি এটা দিয়া আছে। ইয়াত এপ্লিকেশ্যনৰ নেম, ডেট অফ বাৰ্থ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, নেশ্যনেলিটি, নেম অফ ফাদাৰ এইবিলাক ফিল আপ কৰিব লাগিব। লগতে ফটো এখন কাটি দিব লাগিব। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে তেওঁলোকে আবেদন কৰিব পাৰিব। এইটো নিশ্চয় এটি অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ। আৰু যিসকলে প্ৰকৃততে নাৰ্ছিং কৰি বা নাৰ্ছিং সেৱাৰ জৰিয়তে সমাজ সেৱা কৰাৰ মনোভাৱ আছে, তেওঁলোকেও এই সুবিধাটো ল'ব পাৰিব। ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।